हेलो गाइस की खबर आशा करो आपनालोक भाले आछे मोर भाले पार्सेलটো आपनालोक देख हेलो फ्लिपकार्टत पार्सेल এটা আহিছে কিনো আহিছে চাওঁচোন আহক এইটো গ্যাস স্টোভ এটা অৰ্ডাৰ কৰিছিলো আহিলে ভালকে দেখাই আছো আপোনালোকক এটো ভালে আহিছে ভালে হয় আপোনালোকে কোনোবাই লয় যদি লব পাৰিব ঠিকে আছে কিন্তু এটো এক্সট্ৰাকে কিনিব লগা আছে এটো নামটো কি মা এটো কি এটো ৰেগুলেটৰটো আৰু এই পাইপডাল এক্সট্ৰাকে কিনিব লাগিব মানে ইয়াৰ লগত পোৱা নাই আৰু এটো এক্সট্ৰাকে কিনা হয় লগক ষ্টফটো বহুত ভাল আহিছে আপোনালোকে কোনোবাই যদি লব বিচাৰে তেতিয়া হলে লব পাৰে মই তাকে আৰু আপোনালোকক দেখালো ষ্টফটো এতিয়া এফালে মা নামঘৰলৈ যাবলৈ বুলি ওলাই আছে আমাৰ কৈ দিয়ক কিবা এটা বহুত দিনৰ পৰা ভাবি আছিলো নামঘৰত দবা এটা দিম বুলি এতিয়া দবাটো দিয়া নহলা এঘৰ মানুহে দিয়া মানে আমাৰ গাঁৱৰে এঘৰ মানে মানুহে দিলে আৰু দবাটো সেইকাৰণে আমি দিয়া গ্যাস আৰু ষ্টভটো দিম বুলি ভাবিছো ওকে হে আৰু আজি বৰসভা আছে সেইকাৰণে মানে বৰসভাৰ দিনটোতে মানে দিম বুলি ভাবিছো সেইকাৰণে মানে এতিয়া এটা উলিয়াই থোৱা হৈছে নিবলে বুলি চাই থাকক আৰু আপোনালোককো দেখাই যাম কি কি কৰো ঠিক আছে এয়া আমাৰ পোৱালিটো আহি পালেহি হাই কৈ দে হাই হেল্ল' হেল্ল' আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিলো আজি আমাৰ মানে বৰসভা আছে যে বৰসভা মানে ৰাতিলে দিনত বৰসভা আছে ৰাতিলে ভাওনা আছে তাকে পোৱালিটো ইমান উৎপাত ইমান আপোনালোকৰ ল'ৰাবিলাকে এনেকৈ কৈ নকৰিব জনাবচোন দেই তুমি চাব যাবা না ভাওনা চাব যাবা না ভাওনা চাব যাম দেই যাবা না এইটো চিলিণ্ডাৰটো এইটো ষ্টভটো ইয়াতে থৈ দিছে দিবৰ কাৰণে আৰু এইটো লাইটাৰটো ভাওনা কৰি দেখাব দেই আপোনালোকক কৈ দিয়া এই বঢ়িয়া বঢ়িয়া এই মজা আকৌ পিছলৈ যোৱা পিছলৈ যোৱা পিছৰ পৰা আহা আকৌ হেল্ল' গাইজ আমি ভাওনা চাবলৈ আপোনালোক আহিব দেই ভাওনা চাবলৈ আপোনালোকক আহিব দে কাইলৈ আজি নহয় আজি ৰাতি ভাওনা চাব কাইলৈ নহয় কাইলৈ কি আছে কাইলৈ একো নাই আজি দিনত এতিয়া বৰসভা আছে ৰাতি ভাওনা আছে দাদা আৰু দেউতা লৈ গৈছে নামঘৰলৈ দিয়া সেইটো ষ্টভটো মাই আনিছোঁ এইটো আমাৰ নামঘৰটো আৰু এটা পাৰ্চেল আহিছে কিনো আহিছে চাওঁচোন আহক ৱাও বহুত ধুনীয়া হয় বহুত ধুনীয়া মই বহুত ভাল পাইছোঁ পাৰ্চেল এটা আহিছিলে পাৰ্চেলটো মই খুলি পিনে চালোঁ এইটো হয় চাব পাৰে আপোনালোকে মই কিন্তু খুব ভাল পাইছোঁ এইটো খালোঁ এতিয়া মই নামঘৰলৈ যাবলৈ ওলাই আছোঁ মেখেলা চাদৰ পিন্ধি লৈছোঁ পিংক মেখেলা চাদৰ পিন্ধি লৈছোঁ এতিয়া আপোনালোককো লৈ যাম নামঘৰলৈ কি হয় দেখাই যাম আপোনালোকে চাই থাকিব মোৰ ব্লগছটো আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে বা মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'সমূহো আপোনালোকে পাই থাকে আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ
কুকুৰা এটা আনিলোঁ 1 কেজি 600 গ্ৰাম খাবগৈ লাগিব এতিয়া মজাকৈ